90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালোঁ। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টিৰ লক্ষ্য অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সজাই আনিছোঁ শিক্ষা জীৱনৰ পৰা বৃত্তিগত জীৱনলৈ বিষয়ক কথিকাটিৰ তৃতীয় খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক শ্ৰীযুত প্ৰাঞ্চুৰাজ কৌশিকে। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিব লৈছোঁ ৰিগাৰ্ডিং ইণ্টাৰভিউ। আমি যোৱা এপিছ'ডটোত আমি আলোচনা কৰিছিলোঁ ৰিগাৰ্ডিং প্ৰিপেৰেশ্যন অফ ইয়ৰ ৰিজিউম। চ' আজি আমি নেক্সট ফেজটোলৈ আহিছোঁ, সেইটো হৈ গ'ল তোমাৰ হাউ টু প্ৰিপেয়াৰ এণ্ড হাউ টু এপিয়াৰ ফৰ ইণ্টাৰভিউজ। এতিয়া ইণ্টাৰভিউ বুলি ক'বলৈ গ'লে হোৱাট ইজ এন ইণ্টাৰভিউ? ইণ্টাৰভিউ মানে কি? ইণ্টাৰভিউ বুলি কওঁতে বহুতে এইটো বস্তু ভাবে যে কি ইণ্টাৰভিউ তেওঁলোকে ভাবে যে কি তেওঁলোকক কিবা এটা প্ৰশ্ন সুধিব, তাৰ উত্তৰটো তেওঁলোকে শুদ্ধভাৱে দিব লাগিব, আৰু যদি শুদ্ধভাৱে দিব নোৱাৰে তেওঁলোকে ফেইল। নো, ডেটছ নট দ্য কেছ। কিন্তু মই এইটো সকলো ইণ্টাৰভিউৰ কথা আচলতে কোৱা নাই। তুমি যদি আজি UPSC দিছা বা কিবা দিছা তেনেকুৱাত কিন্তু তোমালোকৰ ইণ্টাৰভিউৰ প্ৰশ্নৰ উত্তৰবিলাকো শুদ্ধ হোৱাটো খুবেই প্ৰয়োজনীয় বা খুবেই বাঞ্ছনীয়। তাৰ লগতে এটা বস্তু মনত থবা, ইণ্টাৰভিউ মিনছ দ্য ইণ্টাৰভিউৱাৰ ইজ গোয়িং টু কুৱেশ্যন ইউ so that he or she is able to analyze you whether you are suitable for the post applied for. তোমালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছা, সেই পাৰ্টিকুলাৰ পোষ্টটোৰ কাৰণে তোমালোক সুইটেবল হয় নে নহয়, সেইটো জাজ কৰিবৰ কাৰণেহে এজন ইণ্টাৰভিউৱাৰে ইণ্টাৰভিউত তোমালোকক প্ৰশ্ন সোধে। ইয়াত তোমালোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে। এইটো প্ৰয়োজন নহয় যে কি তোমালোকৰ উত্তৰবিলাক শুদ্ধ হ'ব লাগে, মানে সেইবুলি গোটেইকেইটা মানে প্ৰশ্নৰ উত্তৰ যে ভুলকৈ দিবা আৰু তোমালোকক চিলেকশ্যন কৰিব, সেইটোও নহয়। মেইন ইয়াত জাজ কৰা হয় তোমালোকৰ কনফিডেন্স লেভেলটো কিমান, 1 নম্বৰ। 2 নম্বৰ জাজ কৰা হয় নলেজ এবাউট দ্য জব বা নলেজ এবাউট ইয়ৰ ৰোল অৰ প্ৰপ'জড ৰোল। তোমালোকে যোনটো চাকৰিৰ কাৰণে এপ্লাই কৰিছা সেই পাৰ্টিকুলাৰ চাকৰিটোৰ বিষয়ে তোমালোকৰ নলেজ আছে কিমান, সেইটো জাজ কৰিবলৈ লোৱা হয়। 3 নম্বৰ জাজ কৰিবলৈ লোৱা হয় তোমালোকৰ পেচেঞ্চ আছেনে নাই, তোমালোকৰ পেচেঞ্চ বা ধৈৰ্য শক্তিটো জাজ কৰিবলৈ হয়। নেক্সট ইয়াত জাজ কৰা হয় তোমালোক টিম প্লেয়াৰ হয়নে নাই, তোমালোকে টিম প্লেয়াৰ হিচাপে তোমালোকে নিজকে উপস্থাপন কৰিব পাৰা নে নোৱাৰা, নে তোমালোকে অকল ইণ্ডিভিজুৱেল প্লেয়াৰ, অকল নিজৰটোহে চোৱা, সেইটো চাই। অপটিমিষ্ট হয় নে পেচিমিষ্ট হয়, এই গোটেই কেৰেক্টাৰিষ্টিক্সবিলাক জাজ কৰিবৰ কাৰণে ইণ্টাৰভিউবিলাক লোৱা হয়। ইণ্টাৰভিউটো দিয়াৰ আগতে মই সৰ্বপ্ৰথম আহি যাওঁ যে তোমালোকৰ যোৱা এপিছ'ডটোত যোনটোত কৰি পেলাই মই শেষ কৰিছিলোঁ পোচাক, কাপোৰ কানি, ইণ্টাৰভিউৰ কাৰণে কেনেকুৱা ধৰণৰ কাপোৰ কানিৰ প্ৰয়োজন হয় বা কি ড্ৰেছ পিন্ধাটো ভাল। তাৰ আগতে মই আৰু এটা কথালৈ আহি লওঁ। ইণ্টাৰভিউ কৰোঁতে মই যেতিয়া নিজে লৈছিলোঁ ইণ্টাৰভিউ, মই ভালেমানক দেখোঁ খুব সুন্দৰভাৱে আহি পেলাই যেতিয়া ৰুমলৈ সোমাই আহে, দুৱাৰখনততো নক নকৰি চিধা আহি পেলাই চকীখন টানি চুচুৰাই বহিয়ে লয়। বহাৰ লগে লগে খেৰকৈ কি কৰে, পলিথিনৰ বেগবিলাক উলিয়াই লয়। এই কোনোবা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পলিথিনবিলাক যে পায় তোমাৰ কাপোৰ কানি কিনিলে যে দিয়ে খেৰকৈ শব্দ কৰে যে, সেইবিলাক উলিয়াই আনে, তাতে ডকুমেণ্টছ সোপা সোমোৱাই আনি পেলাই তোমাৰ টেবুলখনতে ৰাখে। জাষ্ট ইমেজিন কৰাচোন, তুমি এটা পাৰ্টিকুলাৰ পষ্টৰ কাৰণে আহিছা, প্ৰপাৰলি ৱেল ড্ৰেছড হৈ আহিছা, আৰু তোমাৰ হাতত থকা বেগটোৱে চুইটেবল নহয়, ইম্প্ৰেশ্যনটো কি হ'ল? বেয়া। সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেই বস্তুটো সদায় লক্ষ্য কৰিবা। কোনো প্ৰয়োজন নাই যে বৰ ডাঙৰ বৰ দামী এক্সিকিউটিভ বেগ এটা ল'ব লাগে, তেনেকুৱা ধৰণৰ কোনো কথা নাই। তোমালোকে এখন প্ৰপাৰ প্ৰফাইল বা পৰ্টফলিঅ' ফাইলবিলাক পায়, সেই পৰ্টফলিঅ' ফাইলবিলাক লৈ ল'বা, বৰ বেছি দামো নহয়। তাত প্ৰপাৰলি তোমালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছ যিখিনি চাব, সেই ডকুমেণ্টছখিনি প্ৰপাৰলি এৰেঞ্জ কৰি পেলাই আনিবা। বহুতক মই দেখিছিলোঁ, নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে কি যেতিয়া ডকুমেণ্টছ কিবা এখন বিচৰা হয়, আঙুলিটো জিভাখনত লগাই লৈ লেলাউটিবিলাক লগাই পেলাই এনেকৈ খুব বিচাৰি ফুৰে কাগজবিলাক। এই সন্মুখত যদি এনেকৈ বিচাৰি ফুৰিবলগীয়া হয়, ইয়াৰ অৰ্থ কি হৈ গ'ল যে কেণ্ডিডেটজন নিজে প্ৰপাৰলি এৰেঞ্জ কৰি পেলাই বস্তুবিলাক থ'ব নাজানে। He or she himself or herself is a mismanaged individual. So how do you expect them to perform well in job? যেতিয়া চাকৰিত ল'ম তেতিয়া তাৰমানে তেওঁ নিজৰ বস্তুবিলাক পৰিপাটিকৈ ৰখাৰ তেওঁলোকৰ যোগ্যতা নাথাকে। এই বস্তুবিলাক বহুত ইম্পৰ্টেণ্ট হয়, সৰু সৰু পইণ্ট দেই। সৰ্বপ্ৰথম কি ক'লোঁ, পৰ্টফলিঅ' ফাইল, এক্সিকিউটিভ বেগ, তেনেকুৱা ধৰণৰ প্ৰফেচনেল কিবা এটা লৈ ল'বা, সঁজুলি লৈ ল'বা, য'ত তোমালোকৰ কাগজ পত্ৰবিলাক প্ৰপাৰলি এৰেঞ্জ কৰি পেলাই আনিবা। আৰু পৰাপক্ষত কাগজ পত্ৰবিলাক যেতিয়া এৰেঞ্জ কৰিবা, তোমালোকৰ নিজৰো যাতে ভুল হৈ নাযায়, সেইটো কাৰণে ওপৰত এটা টেগ লগাই ল'বা যে এইখিনি মোৰ একাডেমিক ফাইল হয়, এইখিনি মোৰ প্ৰফেচনেল ফাইল হয়, এইখিনি মোৰ এক্সট্ৰা কাৰিকুলাৰ এচিভমেণ্টছৰ চাৰ্টিফিকেটছবিলাক হয়। চ' তেনেকুৱা ধৰণৰকৈ তোমালোকে মাৰ্ক কৰি ল'লে ইণ্টাৰভিউত কেতিয়াও ভুল নহয়। য়েছ, ইয়াত আৰু এটা আছে কথা। কেতিয়াবা কি হয়, যেতিয়া ল'ৰা ছোৱালীবিলাকক ফাইলবিলাক খোজোঁ, এবাৰ মোৰ হৈছিলে যেনেকৈ, এজনক ইণ্টাৰভিউ লৈছোঁ, ল'ৰা
এজন আছিলে, তেখেতে যেতিয়া ফাইলখন আগবঢ়াই দিছে তেওঁৰ হাতৰ আঙুলিৰ কেয়া আঙুলিটো বহুত দীঘল আছিলে আৰু জেতুকা অলপমান লগাই থোৱা আছিলে। বৰ বেয়া দেখায়, এইবিলাক বস্তু নকৰিবা। নিজৰ হাতৰ নখ চকবিলাক অকণমান ধ্যান থবা দেই যেতিয়া তোমালোকে ইণ্টাৰভিউৰ কাৰণে আহিবা। আৰু এক্সেচাৰিজ যিমান পাৰা সিমান কমটি পিন্ধিবা। এবাৰ মই নিজেই ইণ্টাৰভিউ দিবলৈ যাওঁতে এজ এ কেণ্ডিডেট মোৰ হাতত আঙুঠি আছিলে 4-5টামান, সেইটো লৈ পেলাই মোক বহুত তেওঁলোকে ৰগৰ দিলে। এই বস্তুবিলাক খুব ইম্পৰ্টেণ্ট হয় আচলতে। এই বস্তুবিলাক প্ৰফেশ্যনেল ফিল্ডত যেতিয়া সোমাবা এইবোৰ লক্ষ্য কৰাটো ভাল। তুমি ঘৰত পিন্ধিব পাৰা, কিন্তু ইণ্টাৰভিউ দিবলৈ যোৱা দিনাখন পৰাপক্ষত যিমান মিনিমেল এক্সেচাৰিজ হয় সিমানেই ভাল। এতিয়া সৰ্বপ্ৰথম কাপোৰ কানিলে এতিয়া আমি আহিছোঁ, পোছাকলৈ আহিছোঁ। ষ্টাৰ্টিং ফ্ৰম দ্য ফিমেল কেণ্ডিডেটছ, তেওঁলোকে হয়তো ইণ্ডিয়ান হয়তো ৱেষ্টাৰ্ণ যিকোনো এটা ছিলেক্ট কৰিব লাগে। মানে মিক্স মেটচ কৰি নিদিবা। মিক্স মেটচ কৰিলে বস্তুটো বেয়া দেখায়। যদি ৱেষ্টাৰ্ণ এটায়াৰ কৰিব খুজিছা, ফুল শ্লিভ শ্বাৰ্ট হ'ব পাৰে, স্কাৰ্ট হ'ব পাৰে বা ট্ৰাউজাৰ্ছ হ'ব পাৰে বা প্লাজো হ'ব পাৰে, কিন্তু যোনটো ডিজাইন হ'ব ডিজাইনবিলাক ছবাৰ হ'ব লাগে। পৰাপক্ষত সদায় ট্ৰাউজাৰ্ছ বা প্লাজো বা স্কাৰ্ট এইবিলাক তোমালোকে ডাৰ্ক কালাৰ পিন্ধাটো ভাল। হয়তো নেভি ব্লু, হয়তো ব্লেক এনেকুৱা ধৰণৰ কালাৰ, বা হয়তো ডাৰ্ক ব্ৰাউন এনেকুৱা ধৰণৰ কালাৰ হোৱাটো খুবেই ভাল। আৰু যোনটো শ্বাৰ্ট বা টপ আছে সেইবিলাক তোমালোকে পৰাপক্ষত লাইট কালাৰ্ড পিন্ধাটো ভাল। ক্ৰীম, অফ হোৱাইট এনেকুৱা ধৰণৰ হোৱাটো ভাল। নেক্সট আহি গ'ল টকিং এবাউট লিপষ্টিক এণ্ড অল। লিপষ্টিক মিনছ ইউ কেন ৱেৰ লিপষ্টিক, বাট প্লিজ এনচিয়'ৰ ডেট বেছি ডাৰ্ক কালাৰ বা বেছি পাৰ্টি ৱেৰ হ'ব নালাগে। আচলতে লিপষ্টিক লগালেও এটা লাইট কালাৰ্ড ল'বা। তাৰপাছত কাণফুলি পিন্ধিব পাৰা, কিন্তু সাধাৰণতে টপ পিন্ধিলে ভাল হয়। আৰু ডিঙিত পৰাপক্ষত চেইন বা নেকলেছ এইবোৰ কাইণ্ডলি নিপিন্ধিবা, সেইটো শ্বুট নকৰে। আৰু মুখৰ মেকআপবিলাক খুব মিনিমেল থ'বা। আৰু চুলিখিনি যদি দীঘল চুলি হয় তোমালোকে এটা খোপা মাৰিলে খুবেই ভাল দেখায়, বা যদি চুলি চুটি হয় মেলিও থ'ব পাৰা, কিন্তু প্ৰপাৰলি কিন্তু পিছফালে এৰেঞ্জ হ'ব লাগিব দেই। বেছি মানে মেলি থকা চুলি হ'ব নালাগে, মানে বুজি পাইছা চাগে। বেছি মানে ভলাপচুৱাছ হ'ব নালাগে, বেছি বহল একদম ফুলি থকাৰ নিচিনা পাৰ্টিত যোৱা নিচিনাকৈ হ'ব নালাগে। এইবিলাক কথা সদায় মনত থ'বা। তাৰ লগতে সংগতি ৰাখি পেলাই এটা কথা মনত থ'বা, তোমালোকৰ জোতা আৰু মোজা ড্ৰেছৰ লগত কিন্তু মিলি পেলাই জোতা বা মোজাটো হ'ব লাগিব। পুৰুষসকলক কৈছোঁ ৱেষ্টাৰ্ণ ৱেৰ পিন্ধিলে তোমালোকে পৰাপক্ষত শ্বুট পিন্ধাটো ভাল হয়, ওৱান পিচ শ্বুট তোমালোকে। আৰু ফৰ্মেল ৰংবিলাক ল'বা, ব্লেক, নেভি ব্লু এনেকুৱা ধৰণৰ ৰংবিলাক ল'বা। ষ্ট্ৰিপছ হ'ব পাৰে, ষ্ট্ৰিপছ থাকিলেও তোমালোকৰ কি হয় বহল ষ্ট্ৰিপছ থকা শ্বাৰ্ট বা ট্ৰাউজাৰ্ছ নিপিন্ধিবা, পাতলা পাতলা ষ্ট্ৰিপছ থকাহে ল'বা। আৰু যদি তোমালোকে শ্বুট পিন্ধিছা, টাই যদি মাৰিছা, পৰাপক্ষত ব্লেজাৰটো মেচিং ব্লেজাৰ এটা পিন্ধাটো খুব প্ৰয়োজন। আৰু যদি ব্লেজাৰ নাই, যদি টাই মানে মাৰিছা, টাই মাৰোঁতে আজিকালি লক্ষ্য কৰোঁ যে যোনটো নেক বাটন থাকে, নেক বাটনটো পৰাপক্ষত বহুতে খুলি লয়, খুলি পেলাই তাতে ডিঙিতে টাইডাল ওলমাই দিয়ে। এইটো বৰ বেয়া দেখায়। সেই বস্তুটো খুব ইম্পৰ্টেণ্ট হয়, কিন্তু এই নেক বাটনটো সদায় মাৰি ল'বা। তাৰপাছত ফুল শ্লিভ শ্বাৰ্ট পিন্ধিলে একেবাৰে শ্বাৰ্টৰ বাটনটোলৈকে মানে আনবাটন হ'ব নালাগে, কিন্তু খুলি থ'ব নালাগে। বহুতে শ্বাৰ্টৰ শ্লিভটো কুচাই লয়, সেইটো ভুল, সেইটো হ'ব নোৱাৰে। সেইখিনি বস্তু ধ্যান থ'বা। আৰু টাইডাল মনত থ'বা তোমাৰ নাভিটোতকৈ তলত পৰিব লাগে। য'ৰ পৰা তুমি ট্ৰাউজাৰ্ছ পিন্ধিছা সেই ট্ৰাউজাৰ্ছৰ লগে কিন্তু টাইডাল পৰিব লাগে। চ' সেই বস্তুবিলাক অকণমান ধ্যান থ'বা। নেক্সট আহি গ'লোঁ মই জোতা আৰু মোজা। বহুতক দেখোঁ ধুনীয়াকৈ জোতাপাত পিন্ধি আহে, কিন্তু ইণ্টাৰভিউ যেতিয়া তোমালোকে দিবলৈ যোৱা এটা পইণ্ট সদায় মনত ৰাখিবা, অকল ইণ্টাৰভিউ ৰুমটোত সোমাই গ'লেই তোমালোকৰ ইণ্টাৰভিউটো লোৱা নহয়। আচলতে তোমালোকে যোনটো ৰুমত ৱেইটিং ৰুম বা পাৰ্লাৰ হিচাপে ইউজ কৰিছা, বহি আছা, সেই ৰুমটোৰ পৰাই তোমালোকক কিন্তু অবজাৰ্ভ কৰি থকা হয়। কেতিয়াবা দেখোঁ যে কি ক'লা জোতাৰ লগত ৰঙা মোজা পিন্ধি আহে, বা সেউজীয়া মোজা পিন্ধি আহিছে, বা হালধীয়া। দিছ আৰ ভেৰি ৰং কম্বিনেশ্যনছ। এই বস্তুবিলাক কিন্তু ধ্যান থ'বা। বেগৰ কথা ক'লোঁ, কাপোৰৰ কথা ক'লোঁ। নেক্সট আহোঁ এণ্ট্ৰেঞ্চ। তোমালোকক যেতিয়া কল কৰিব, কল কৰাৰ সময়ত সদায় মেক ইট এ পইণ্ট টু নক অন দ্য ড'ৰ। দুৱাৰখনত নক কৰিবা। নক কৰাৰ পিছত সম্ভাষণ জনাবা। হেণ্ডশ্বেকছ দিয়াৰ আগতে নমস্কাৰ দিয়াটো খুবেই ভাল। আৰু তাৰপিছত যদি তোমাৰ ৰাতিপুৱা হৈ থাকে, গুড মৰ্ণিং বুলি ক'ব পাৰা। ইফ দে একচেপ্ট ইণ্ডিয়ান লেংগুৱেজেছ, যদি তেওঁলোকে বিচাৰিছে যে কি নিজৰ মাতৃভাষাত ইণ্টাৰভিউ দিবও পাৰা, তেতিয়া তোমালোকে সুপ্ৰভাত ক'বা, নিজকে মানে প্ৰপাৰলি সম্ভাষণ জনাবা। সম্ভাষণ জনোৱাৰ পাছত যদি তোমালোকক বহিব নকয়, তেতিয়ালৈকে নবহিবা। বহিব কোৱাৰ লগে লগে বহিবা, চকীখন লাহেকৈ টানিবা, একদম খেৰকৈ টানি নিদিবা। টানাৰ পিছত বহিবা। বহাৰ পিছত যোনটো হাতত বেগ লৈ আছা, সেই বেগটো সোঁ ছাইডে তলৰ ফ্ল'ৰত ৰাখি দিবা, ভালকৈ ঢুকি পোৱাকৈ। ঠিক আছে? নতুবা তোমালোকৰ যোনটো ঠাই অংশত ফাইলখন থৈ দিবা, যাতে সুকলমে বা সুন্দৰভাৱে তোমালোকে হাতত লৈ ল'ব পাৰা। সেইকেইটা বস্তু খুব ধ্যান থ'বা। বহুতে আকৌ সেই ফাইলখন কি কৰে, ইণ্টাৰভিউৱাৰজনৰ টেবুলত থৈ দিয়ে।
মাইণ্ড ইউ দ্য টেবল ইজ নট ফৰ ইউ, দ্য টেবল ইজ ফৰ দ্য ইণ্টাৰভিউৱাৰ। ইণ্টাৰভিউৱাৰজনৰ টেবল হয়, সেইখন টেবল বা সেইখন চকী পাবলৈ তেওঁ বহু কষ্ট কৰি আগবাঢ়ি আহিছে। ছ' ইট হেজ এন ইম'চনেল এটেচমেণ্ট, এই বস্তুটো ইম্পৰ্টেঞ্চ আছে তাত, এইটো বস্তু সদায় মনত থবা কিন্তু দেই। নেক্সট আহি গ'ল আই কণ্টেক্ট। আই কণ্টেক্টটো বহুত ইম্পৰ্টেণ্ট হয়। সোমাই অহাৰ লগে লগে ৰুমটোত তুমি আই কণ্টেক্টটো কৰিবলৈ চাবা। হয়তো তাত ইণ্টাৰভিউ বৰ্ড হ'ব পাৰে বা এজন ছিংগল ইণ্টাৰভিউৱাৰ হ'ব পাৰে, যিয়ে নহওক লাগিলে আই কণ্টেক্টটো থৈ পেলাই কিন্তু তোমালোকে কথাখিনি ক'বা। আৰু প্লিজ ট্ৰাই টু বি এ গুড লিচনাৰ ইনষ্টেড অফ বি আ ডিষ্টাৰ্বেঞ্চ। ডিষ্টাৰ্বেঞ্চ মানে কিছুমানে কথা নুশুনাকৈ অকল মানুহক কাটি কাটি কথাবিলাক ক'বলৈ যায়। আৰ্গুমেণ্টছ নকৰিবা কেতিয়াও। ইয়াত আৰ্গুমেণ্টছ কৰিবলৈ তোমালোকে নাই অহা। ইয়াত নিজৰ ডিচেঞ্চি লেভেলটো মেইনটেইন কৰি পেলাই প্ৰথম প্ৰশ্নখিনি শুনি ল'বা, শুনাৰ পাছত নিজৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিবা। তাৰপিছত ধন্যবাদ দেই, এই ধন্যবাদ শব্দটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। থেংক ইউ, সোমাবলৈ দিয়াৰ লগে লগে থেংক ইউ, বহিবলৈ দিয়াৰ লগে লগে থেংক ইউ। তাৰপিছত প্ৰশ্ন সোধাৰ যেতিয়া অন্ত পৰে, ইণ্টাৰভিউ প্ৰচেছটো শেষ হৈ যায়, তেতিয়াও থেংক ইউ। এইবিলাক বস্তু সদায় ইম্পৰ্টেণ্ট হয় কিন্তু। তাৰপিছত প্ৰশ্ন সোধাৰ সময়ত কি হ'ব পাৰে, প্ৰশ্ন সোধাৰ পাছত কিছুমান ইণ্টাৰভিউত আমাৰ গ্ৰুপ ডিছকাশ্যন এটা আহি পৰে। গ্ৰুপ ডিছকাশ্যন বস্তুটো মানুহে ভাবে যে কি গ্ৰুপ ডিছকাশ্যনত যদি মই বহু কথা কওঁ তেতিয়া মই চিলেকশ্যন হৈ যাম। আচলতে গ্ৰুপ ডিছকাশ্যনত সেইটো চোৱা নহয়। গ্ৰুপ ডিছকাশ্যনত চোৱা হয় যে কি কোনজন মানুহে বা কোনজন কেণ্ডিডেটে গোটেই টীমটোক লগত লৈ পেলাই, ইটোৰ লগত কলাবৰেশ্যন, ইটোক ছাপৰ্ট দি পেলাই বা কেনেকৈ সেই গোটেই টীমটোক লগত লৈ পেলাই উত্তৰখিনি দি আছে। গ্ৰুপ ডিছকাশ্যনত সেইটোহে চোৱা হয়। বহুতে ভাবে যে কি গ্ৰুপ ডিছকাশ্যনত মই যদি চবতকৈ বেছি কওঁ, সকলোতকৈ যদি সবাতোকৈ যদি বেছি জোৰকৈ বা সবাতোকৈ যদি উত্তৰবিলাক সকলোতকৈ বেছি যদি মই দিওঁ, মই চিলেক্ট হ'ম। নো, ডেটছ নট দ্য কেছ। গ্ৰুপ ডিছকাশ্যন, গ্ৰুপ বস্তুটোৱে হৈ গ'ল যে কি সেই মানুহজন বা সেই কেণ্ডিডেটজনে গ্ৰুপটোৰ লগত থাকি বা গ্ৰুপত কাম কৰিব পাৰিছেনে নাই, তেওঁ কোঅপাৰেটিভ হয়নে নাই, তেওঁৰ কমিউনিকেশ্যন স্কিলটো টেষ্ট কৰে। ঠিক আছে, সেই বস্তুবিলাক বহুত ইম্পৰ্টেণ্ট হয় কিন্তু। চিঞৰ বাখৰ নকৰিবা, পেচেঞ্চ লুজ নকৰিবা আৰু ডিচেঞ্চি লেভেলটো মেইনটেইন কৰি পেলাই আগবাঢ়ি যাবা, সেইটোহে চাই। নেক্সট কেতিয়াবা মোক বহুতে সুধিছে যে ছাৰ যদি প্ৰশ্নৰ উত্তৰ ভুল হয়, যদি নাজানো, যদি প্ৰশ্নটো উত্তৰ নাজানা, বহুতে এনেকৈ কৈ থাকে, মূৰটো খজুৱাই, নাকটো খজুৱাই, নখটো কামোৰে, এইবিলাক ভুল। যদি নাজানা ইমিডিয়েটলি একচেপ্ট কৰিবা, চৰি ছাৰ বা চৰি মেম, আই এম নট আৱেৰ অফ ইট, কেন ইউ প্লিজ এনলাইটেন মি এবাউট ডেট, এনেকুৱা টাইপৰ ধুনীয়াকৈ সুধি দিবা। ইট স্পিক্স ভলিউমছ এবাউট ইয়ৰ স্মাৰ্টনেছ। তোমাৰ স্মাৰ্টনেছৰ ওপৰৰ কথাখিনি তাত আচলতে প্ৰতিফলিত হৈ যায়। এই বস্তুবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এজন মানুহে যদি সকলো বস্তুৱে জানে, তো সেইজন দেখোন মানৱ নহয়, সেইজন কি হ'ব তোমাৰ, এজন তোমাৰ ঈশ্বৰ হ'ব দেখোন। ছ' সেই বস্তুবিলাক হ'ব নোৱাৰে আচলতে। নেক্সট, কেতিয়াবা কিছুমান ইণ্টাৰভিউত দেৰ আৰ ভেৰিয়াছ টাইপছ অফ ইণ্টাৰভিউজ। এটা আছে প্ৰেছাৰ ইণ্টাৰভিউ বুলি। এই প্ৰেছাৰ ইণ্টাৰভিউবিলাক কি হয় মই তোমালোকক কৈছোঁ। এবাৰ এজেগাত মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ। ইণ্টাৰভিউ দিব যাওঁতে মানুহজনে মোক প্ৰশ্ন কৰিলে কিবা এটা। প্ৰশ্নটো কৰাৰ লগে লগে মই উত্তৰটো দিবলৈ ঠিক আৰম্ভ কৰিছোঁহে। উত্তৰটো দিবলৈ আৰম্ভ কৰোঁতে তেখেতে কি কৰিলে, চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰি দিলে। মোক কৰা নাই, অফিচৰ তেওঁৰ যোনবোৰ অফিচ বয় আছিলে, অফিচ বয়জনক চিঞৰিবলৈ ধৰিলে, আৰে মেৰা ইণ্টাৰকম কিয়া হৈ গিয়া, মোৰ ইণ্টাৰকমটো কি হৈ গ'ল, কোনে ভাঙিলে, আৰে মোক চাহ কাপ কেলৈ দিয়া নাই। তেতিয়া মানে এজ এ কেণ্ডিডেট মোৰ অৱস্থাটো কি হৈছিল ভাবাচোন। মোৰ সেইটো সময়ত 2-3টা আছিলে অপশ্যন। এটা হৈ গ'ল, হয়তো মই খঙত থাকোঁ, হয়তো মই ৰৈ দিওঁ, ইণ্টাৰভিউ নিদিওঁ, হয়তো মই তেওঁৰ লগত আৰ্গুমেণ্ট কৰোঁ যে ছাৰ কি হ'ল, আপুনি মোক ইণ্টাৰভিউ লৈছে নে কি কৰি আছে, সেইটোতো সুধিব নোৱাৰোঁ, তো চাকৰিৰ পৰা কোনো চান্সেই নহ'লহেঁতেন। শেষৰ অপশ্যন এটা আছিলে যে মই অলপ দেৰি পজ কৰি দিওঁ, পজ কৰি পেলাই মই তেওঁক সুধিব লাগিব যে ছাৰ শুড আই কণ্টিনিউ অৰ শুড আই ৱেইট, ভদ্ৰভাৱে। মোৰ কাম কি হয়, মোৰ কাম এজ এন ইণ্টাৰভিউৱী, মোৰ কাম হৈ গ'ল প্ৰশ্নটোৰ উত্তৰ দিয়া। আৰু ইণ্টাৰভিউৱাৰজনৰ কাম কি হয়, ইণ্টাৰভিউৱাৰজনৰ কাম হৈ গ'ল প্ৰশ্ন সোধা। প্ৰশ্ন সুধিলে মই উত্তৰ দিব লাগে। তেওঁ কেলৈ খং কৰি আছে, তেওঁ কি কৰি আছে, তেওঁ চাহ খাইছে নে, পানী খাইছে নে, ক'ল্ড ড্ৰিংকছ খাইছে, সেইটো লৈ মোৰ হেডেক লোৱাটো কোনো প্ৰয়োজন নাই। কিন্তু মোৰ সেই চিটুৱেশ্যনটো মই ডিল কেনেকৈ কৰিলোঁ যে এক্সকিউজ মি ছাৰ, শুড আই ৱেইট অৰ শুড আই কণ্টিনিউ উইথ মাই আনচাৰ। মই মোৰ কামটোতহে ধ্যান দিলোঁ, কিন্তু ভদ্ৰভাৱে। ছ' ডেট ইজ হোৱাট দে ৱান্ট টু চি ইন ইউ। প্ৰেছাৰ চিটুৱেশ্যনটো কেনেকৈ ফেচ কৰিছা, এইটো জানি বুজি প্ৰেছাৰ দিয়া হয় আচলতে, বুজি পালা। ছ' তেনেকুৱা চিনাৰিঅ' ইণ্টাৰভিউবিলাক হয়, তেনেকুৱা ধৰণৰ প্ৰেছাৰ ইণ্টাৰভিউবিলাক হয়, সেইবিলাক খুব ইম্পৰ্টেণ্ট হয়। ছ' আজি এইখিনিতে সামৰিছোঁ। আকৌ আহিম মই, আৰু বিভিন্ন বিষয় আছে আলোচনা কৰিবৰ কাৰণে। তেতিয়ালৈকে ধন্যবাদ।